তাৰ মাক দেউতাক আহি পাইছিল। মানুহৰ জুম ভাঙি ভিতৰত সোমাই আহিছিল। মা, তাই চিৰদিনৰ বাবে শুই গ'লো। তাইক জানো ইমান শাস্তি দিছিলোঁ? মা, সেই অবৈধ সন্তানৰ পিতৃ পৰিচয় আমি নাপামেই চাগে। তেনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হ'ল। সকলো মানুহ দূৰলৈ আঁতৰি গ'ল। পুলিচে ৰিয়ানক সুধিলে, আপুনি কোন হয়? মই তাইৰ স্বামী। আচ্ছা, মৃতদেহটো পোষ্টমৰ্টেম কৰাৰ ব্যৱস্থা কৰক আৰু আপুনি আমাৰ লগত থানালৈ বলক। কিন্তু মোৰ ল'ৰাৰ অপৰাধ? সেয়া পিছতো জানিব। এয়া আত্মহত্যা নে মাৰ্ডাৰ জানি লওঁ, কাৰণ মৃতদেহত কোনো ধৰণৰ আঘাতৰ চিন দেখিবলৈ পোৱা নাই। আজিকালি সমাজখনত বোৱাৰীৰ ওপৰত অত্যাচাৰবোৰ বাঢ়ি গৈছে। হয়তো এয়া আত্মহত্যাই হ'ব। নহয় অফিচাৰ, তাইক আমি বহুত মৰম কৰিছিলোঁ। আজি বিয়া যাবৰ মাত্ৰ 20 দিন হ'ল। কিন্তু তাইৰ পেটত 3 মহীয়া সন্তান। হোৱাট? হয় অফিচাৰ। কেনেকৈ শেষ হৈ গ'ল বাৰু এখন ঘৰ? সেই মৰমীয়াল খুৰাজন কিমান মৰম বিশ্বাস কৰিছিল সিহঁতক। সি এখোজ দুখোজকৈ ৰিয়ানৰ মাকৰ ওচৰত গ'ল। খুৰী, ৰঞ্জন, তুমি কান্দিছা। খুৰা হেনো গ'লগৈ? নাই, ৰিয়ানৰ মাকে পাগলীৰ দৰে দৌৰ মাৰিলে মেডিকেলৰ ভিতৰলৈ। স্পষ্ট পৰিলে। আহ ৰিয়ান, নম্ৰতাৰ মুখত অগ্নিসংযোগ কৰ। সি আগুৱাই গৈছিল তাইৰ চিতাৰ কাষলৈ আৰু সি তাৰ পত্নীক জ্বলাই দিছিলে। ফুলসৰিজাৰ নিশা অবিহনে তাই আঁতৰি গ'ল। সি মাত্ৰ চকু দুটা মুদি দিলে। তেনেতে শ্মশানস্থলীত পুলিচ আহি উপস্থিত হ'ল। আমি নম্ৰতা বৰুৱাৰ হত্যাকাৰী পাই গ'লোঁ। সকলোৱে পুলিচ অফিচাৰজনৰ ফালে চালে। হত্যাস্থলীত আমি এই আঙুঠিটো উদ্ধাৰ কৰিলোঁ। পুলিচে ৰিয়ানৰ সন্মুখত আঙুঠিটো দেখাই দিলে। আঙুঠিটো তাৰ আঙুঠি, য'ত স্পষ্টকৈ লিখা আছিল ৰিয়ান। তাৰ বুকুখন ধিপিংকৈ মাৰিলে। এইবাৰ কি হ'ব? আঙুঠি উদ্ধাৰ হ'ল। নম্ৰতাৰ হত্যাকাৰী ৰিয়ান নেকি? ওলাবনে নম্ৰতাৰ হত্যাকাৰী আৰু অবৈধ সন্তানৰ পিতৃ কোন? কিন্তু মোৰ এই আঙুঠিটো ক'ত পালে? মইতো এইটো পিন্ধি থকা নাছিলোঁ। ৰিয়ানে আচৰিত হ'ল। খুলি থোৱা আঙুঠিটো কেনেকৈ নম্ৰতাৰ মৃতদেহৰ ওচৰত পৰি থাকিলে? মিষ্টাৰ ৰিয়ান, অভিনয় বহুত হ'ল, অভিনয় বহুত দেখিছোঁ। কিন্তু আমি পোৱা তথ্য অনুসৰি তুমিয়ে নম্ৰতা বৰুৱাৰ হত্যাকাৰী। ছাৰ, অপৰাধ কৰি ভয় খোৱাটো স্বাভাৱিক। ব'লা এতিয়া থানালৈ। শ্মশানস্থলীত উপস্থিত ৰাইজে একেমুখে কৈ উঠিলে, চি চি, ইমান দিনে ভদ্ৰ বুলি ভাবি থকা ল'ৰাজন এজন অপৰাধীহে, এজন বোৱাৰী হত্যাকাৰী। বলক বলক, এনেবোৰ মানুহৰ লগত থাকিলে আমাৰো অসুবিধা হ'ব। বলক বলক। উপস্থিত ওচৰ চুবুৰীয়াবোৰ এজন এজনকৈ ঘৰলৈ গ'ল। আপোনালোকে শুনক, আপোনালোকে মোক ভুল বুজিছে, কিন্তু কথা এটা কওঁ, ভগৱান যদি আছে, সত্য এদিন উদঘাটন হ'বই। সি চিঞৰি চিঞৰি মানুহবোৰক কৈছিলে, আজি পুলিচৰ চকুত ৰিয়ান এজন অপৰাধী। তাৰ হাতত পুলিচে আজি হেণ্ডকাফ লগাইছে। সিও আজি সত্যৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে। এইফালে ডাও ডাওকৈ জ্বলি আছে নম্ৰতা আৰু দেউতাকৰ চিতা। সি এখোজ এখোজকৈ দেউতাকৰ চিতালৈ আগুৱাই গৈছিল। সি মূৰটো তুলি মাকৰ ফালে চালে আৰু সৰু ল'ৰা এজনৰ দৰেই দৌৰি আহিছিল মাকৰ ওচৰলৈ। কিন্তু সি কি কৰিব? আজি সি যে এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ। মাকে টিফিনত ভৰাই অনা ভাতখিনি তাৰ মুখত গুজি দিলে আৰু সি বৰ তৃপ্তিৰে খালে। মা, মোক লৈ যোৱা না, ঘৰলৈ যাবলৈ মন গৈছে। মই উপায়বিহীন হৈ পৰিছোও। অঁ মা, তুমি মোক বিশ্বাস কৰানে? কৰোঁ বোপা, মই জানো তুমি নিৰ্দোষী। আমি হত্যাকাৰী বিচাৰি উলিয়াম, তুমি চিন্তা নকৰিবা। সি হাত দুখন বাহিৰত উলিয়াই মাকৰ গালখন পিটিকি চাই কৈছিল, মা, তোমাৰ গাল দুখন দেখোন হেতা পৰি গৈছে। চকুৰ গুৰিবোৰ দেখোন ক'লা পৰিছে মা। তোমাৰ অঁ মা, সেন্দুৰবিহীন তোমাৰ উকা কপালখনে মোক বৰকৈ আমনি কৰিছে। তোমাৰ ৰঙীন কাপোৰযোৰৰ ঠাইত বগা চাদৰখনে তোমাৰ দুখবোৰ সিঁচি দিছে ন মা। মাকে আৰু নোৱাৰিলে তাৰ কথাবোৰ সহ্য কৰিবলৈ। মুখত চাদৰৰ আঁচলখন ঢাকি ওলাই আহিল, অঁ মা, মা শুনাচোন। নাই, তাৰ মাক ওলাই গ'ল। সি বেৰখনত আউজি বহি পৰিলে আৰু হুক হুকাই কান্দিলে। ধৰণীৰ বুকুত নিশা নামি আহিছিলে। সকলোফালে নিৰ্জনতাই গ্ৰাস কৰিছিল।
মাত্ৰ দুই এঠাইৰ পৰা আহিছিল কুকৰ ভোক ফুকনি। ৰিয়ানে দুবৰিৰ মাজত তাৰ মূৰটো সুমুৱাই কান্দি আছিলে। মানুহৰ জীৱনবোৰ কেতিয়াবা ওপৰলৈ তললৈ নামি আহে আৰু আজি তাৰো সেই একেই অৱস্থা হৈছে। এখন বিয়া সপোন আছিল, ঘৰখনলৈ লখিমী বোৱাৰী এজনী আহিব, ঘৰখনত ৩টাৰ পৰা ৪টা মানুহ হ'ব। কিন্তু নিয়তিৰ কি ভয়ংকৰ পৰিণতি, ৪টাৰ ঠাইত ঘৰখনত হ'ল আজি মাত্ৰ 2জন মানুহ। কিন্তু কি হ'ব, থকা কেইজনো আজি আন্ধাৰৰ কৰাল গহ্বৰত। তেনেতে লকআপৰ দৰজাখন খোলা শব্দ তাৰ কাণত পৰিছিল। সি মূৰ তুলি চাই দেখিলে 2জন চিপাহী। সিহঁতে আহি তাক লকআপৰ ভিতৰৰ পৰা উলিয়াই লৈ গ'ল। তাক এটা অন্ধকাৰ কোঠালৈ নিয়া হ'ল, য'ত বাহিৰৰ পোহৰ ভেণ্টিলেশ্যনেৰে পৰিছিল। তাক এখন কাঠৰ চকীত বহিবলৈ দিয়া হ'ল আৰু তাৰ 2খন হাত বান্ধি থোৱা হ'ল। দে চাওক ছাৰ, মই কিমান কষ্টত জীয়াই আছোঁ। মই দেউতাক হেৰুৱালোঁ, মোক পত্নীক হেৰুৱালোঁ। কিছু সময় মৌন হৈ থাকি পুলিচ অফিচাৰজন ওলাই গ'ল। তাৰে কিছু সময়ৰ পাছত চিপাহী 2জন আহি তাক মুক্ত কৰি আকৌ লকআপলৈ লৈ গ'ল। সি যেন আজি লকআপৰ ভিতৰতে এটা কয়দীৰ জীৱন পাৰ কৰিছে। ৰাতিপুৱাই থানালৈ আহি পালে নম্ৰতাৰ ডাঙৰ ভিনীয়েক। আহি পুলিচৰ হাতত দিলে এখন FIR। আকৌ যেন আক্ৰমণ এজন অসহায় ল'ৰাৰ। এইবাৰ ৰিয়ানৰ ওপৰত আহিল নম্ৰতাক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। ৰিয়ানে টোপনিৰ পৰা সাৰ পাই মূৰ তুলি চাই দেখিলে নম্ৰতাৰ ভিনীয়েক। ভিনদেউ, নামাতিবা ভিনদেউ বুলি। তুমি আমাৰ মৰমৰ ফুলশালীজনীৰ জীৱনটো শেষ কৰি পেলালা। ভিনদেউ, আপুনি কান্দিছে, ময়ো কান্দিছোঁ। মই মোৰ দেউতাক হেৰুৱাইছোঁ, নম্ৰতাক হেৰুৱালোঁ। চুপ। নম্ৰতাৰ মৃতদেহৰ কাষত তোমাৰ আঙুঠি উদ্ধাৰ হৈছে। তুমি হত্যাকাৰী হয়। আমি চৰম ভুল কৰিলোঁ তোমাৰ তাত নম্ৰতাক গতাই। চৰম ভুল কৰিলোঁ। মানুহজনে চকুৰ পানী টুকি টুকি গ'লগৈ। ভিনদেউ শুনকচোন ভিনদেউ। নাই, আজি তাক কোনেও নুবুজে, তাৰ কথা কোনেও নুশুনে। আজি যেন সি এজন দাগী অপৰাধী। জীৱনে কোন হাত বাউলি মাতে মই যেন হ'লোঁ আজি দিকভ্ৰষ্ট প্ৰতীক। ৰিয়ানক লকআপৰ পৰা উলিয়াই অনা হ'ল। দিনে দিনে সি আশা হেৰুৱাই পেলাইছে জীৱনৰ, যেন সি আজি শব্দবিহীন। ৰিয়ান, চা, তই যে হত্যাকাৰী, তোৰ বহুত প্ৰমাণ আমাৰ হাতত পৰিছে। তই তাইক শাৰীৰিক মানসিক অত্যাচাৰ চলাইছিলি। এয়া সম্পূৰ্ণ মিছা কথা ছাৰ। মিছা কথা? তোক প্ৰমাণ লাগিব? লাগিব ছাৰ, কাৰণ এয়া সম্পূৰ্ণ মিছা কথা। তই নম্ৰতাক এদিন ফেনত ৰছী লগাই ওলমাই থ'ব খুজিছিলি। নাই, এয়া মিছা কথা। তাৰ চিঞৰৰ প্ৰতিধ্বনি হৈছিল। চিঞৰিলে সঁচাবোৰ মিছা হৈ নাযায়। সি অফিচাৰৰ ভৰি দুখন খামুচি ধৰিছিল। ছাৰ, মোক আৰু শাস্তি নিদিব ছাৰ। অফিচাৰজনে ভৰিৰে গুৰিয়াই তাক মাটিত পেলাই দিছিল। কোনো দিন মাৰ নোখোৱা ল'ৰাজন আজি পুলিচৰ হাতত লাঞ্ছিত। চা, তোক মই প্ৰমাণ দিম। সোমাই আহা। এজন মানুহ সোমাই আহিছিল। চা, এইজনে প্ৰমাণ, এইবোৰৰ এইজনে সাক্ষী। তই নম্ৰতাক শাস্তি দিয়া নিজ চকুৰে দেখিছে। ৰিয়ানে চকু মেলি চালে। লগে লগে তাৰ মূৰত বজ্ৰ পৰিলে। মূৰ আচন্দ্ৰাই কৰিলে। তই ৰিয়ানৰ জেল হ'ব নেকি? আচলতে নম্ৰতাৰ হত্যাকাৰী কোন? নম্ৰতাৰ সন্তানৰ পিতৃ কোন? তাক দেখাৰ লগে লগে ৰিয়ানৰ গা কঁপি উঠিল। হাৰে, ইমান প্ৰতাৰক, ইমান ডাঙৰ বিশ্বাসঘাতকতা। এইখন পৃথিৱীত সি এতিয়া কাক বিশ্বাস কৰিব? মোহনকাই, তয়ো ৰিয়ানৰ দুচকুৰ খঙৰ উদগিৰণ পৰিস্ফুট হ'ল। সি যেন এতিয়া সি গৈ তাৰ ডিঙিত খামুচি ধৰিব। তয়ো খাই পাত ফলাৰ জাত নেকি? তই ক'ত ঈদ দেখিছিলি? অফিচাৰজনে মোহনক সুধিছিল। ছাৰ, মই সেইদিনা ৰিয়ানহঁতৰ ঘৰত গৈছিলোঁ। তেনেতে মই গৈ দেখিছিলোঁ নম্ৰতা আৰু ৰিয়ানৰ তৰ্ক বিতৰ্ক। শেষত ৰিয়ানে নম্ৰতাৰ ডিঙিত খামুচি ধৰিছিল আৰু তাইৰ ডিঙিত গামোচা এখনেৰে বান্ধি ফেনত ওলমাই থ'ব খুজিছিল। তেনেতে মই গৈ, তয়ো ইমান ডাঙৰ মিছলীয়া। কিয় পাহৰি গ'লি তই? যেতিয়া তোৰ পত্নী বেমাৰত মেডিকেলত পৰি আছিলে, আমাৰ দেউতাই তোক পইচা দি সহায় নকৰাহেঁতেন তই তোৰ পত্নীক কেতিয়াও ঘূৰাই নাপালিহেঁতেন।
তই কিয় পাহৰি গলি মোহনকাই, কিয় পাহৰি গলি? যেতিয়া তোৰ ছোৱালী কলেজত এডমিশ্যন দিবলৈ পইচা নাছিলে, আমাৰ দেউতা আৰু মই নিদিয়াহেঁতেন তই তোৰ ছোৱালীক শিক্ষিত কৰিব পাৰিলি হয়নে? তাৰমানে তই কি ক'ব খুজিছ? ই কোৱা কথাবোৰ মিছা। অফিচাৰজনে ৰিয়ানক সুধিছিলে। হয় ছাৰ, মিছা কথা সকলোবোৰ। আচলতে আমি সকলোৱে বিশ্বাস কৰি শেষ হৈ গ'লোঁ। ঐ মোহনকাই, এটা ইমান ডাঙৰ মিছা কথা ক'বলৈ, কাৰোবাৰ জীৱনৰ লগত খেলিবলৈ তহঁতৰ বুকুখন এবাৰো নকঁপেনে? ঐ তই কচোন, কথাবোৰ সঁচা নে মিছা? অফিচাৰজনৰ কথাত মোহনে কৈছিল, সঁচা ছাৰ, মই কিয় মিছা ক'ম? মোহনৰ কথা শুনি ৰিয়ানে নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। সি ধৈৰ্য হেৰুৱাই পেলালে। চাল্লা, খাই পাত ফলাৰ জাত, তোক মই সি মোহনৰ ডিঙিত চেপি ধৰিলে। লগে লগে থানাখনৰ চিপাহীবোৰে তাক টানি আনিলে। ঐ চুপ, এইখন থানা হয়, গতিকে ইয়াত আছামীৰ দৰে থাক। নহ'লে অফিচাৰজনে খঙত ৰিয়ানক ক'লে। দেখিলে ছাৰ, সি এনেকৈ মানুহক ডিঙিত চেপি ধৰে। ঐ তোক মই মাৰি পেলাম। ৰিয়ানৰ খঙত ওলাইছিল শব্দবোৰ। সি যেন এতিয়াই মোহনক ডিঙি চেপি মাৰি পেলাব। দেখিলে ছাৰ, ই হত্যাকাৰী হয়, ই মানুহক এনেকেই হত্যা কৰে। হ'ব, তই এতিয়া যা আৰু শুন, মই যেতিয়া বিচাৰিম তই থানাত আহিব লাগিব। হ'ব ছাৰ। মোহনে ৰিয়ানৰ ফালে এবাৰ চাই ওলাই গ'ল। চিপাহীকেইজনে ৰিয়ান আকৌ লকআপত ভৰাই থ'লে। সি হিংস্ৰ সিংহৰ দৰে ফোপাই আছিলে। সি আজি বুজিলে সি আৰু ইয়াৰ পৰা ওলাব নোৱাৰিব। সি নিশ্চয় ৰঙা ঘৰৰ আলহী হ'ব লাগিব। যেতিয়া আজি তাৰ পক্ষত কোনোৱেই নাই, সকলোৰে অভিযোগ এতিয়া সিয়ে হত্যাকাৰী। সি নিজৰ মূৰটো দেৱালখনত মাৰি দিলে। লগে লগে তাৰ কঁপালৰ পৰা বৈ আহিল তেজ। এনেকৈ জীয়াই থকাতকৈ মৰি যোৱাই ভাল। দেউতা, মোক আহি লৈ যোৱা না। আইনৰ ওচৰত গৈ আমি হত্যাকাৰী নহয় বুলি সাক্ষী দিয়ক। নাই নাই, আমি নোৱাৰোঁ। আপুনি এতিয়া যাওক। আপোনালোকৰ নিচিনা মানুহৰ লগত কথা পতা অপৰাধ। লগে লগে মানুহজনীয়ে গেটখন বন্ধ কৰি দিলে। শুনকচোন, আপোনালোকে আমাক ভুল বুজি আছে। আমি হত্যাকাৰী নহয়, বিশ্বাস কৰক। নাই, বৰ্মনৰ পত্নী গ'লগৈ। বিষাদগ্ৰস্ত মনেৰে ৰিয়ানৰ মাকে আকৌ আগুৱাই গ'ল। কোনোবা নহয়তো কোনোবাই সহায় কৰিব। মনত আশা এটা পুহি ৰাখিলে। লাহে লাহে মানুহজনী ভাগৰি পৰিল। খুব পানীৰ পিয়াহ লাগিলে। কাৰণ আজি ইমান দিন হ'ল পেটত একো এটা পৰা নাই। ৰাস্তাৰ কাষৰ আহমেদৰ হোটেলখনত সোমাই গ'ল আৰু পানী খাব লওঁতে আহমেদে ক'লে, আপোনালোকক আমি এনে মানুহ বুলি ভবা নাছিলোঁ, কিন্তু এতিয়া আপোনালোকক আমি ঘৃণা কৰোঁ। গতিকে আমাৰ হোটেলত নাহিলে ভাল পাম। কিন্তু বোপা, হ'ব, আপুনি আৰু মোক চলাহী কথাৰে বুজাব নালাগে। বুকুত শিলে বিন্ধা দি বিন্ধিলে। পানী আধা খোৱাকৈ দুৰ্ভগীয়া মানুহজনী ওলাই আহিল। আহিয়ে চুবুৰীৰ দাসৰ ঘৰত সোমালে। দাসৰ সৰু ল'ৰা ছোৱালী দুটাই বাহিৰতে খেলি আছিলে। মাজনী, দেউতা ঘৰত আছেনে? তেনেতে সৰু ল'ৰাজনে হাতত থকা বলটো ৰিয়ানৰ মাকলৈ মাৰি পঠালে। যা পাগলী। ৰিয়ানৰ মাকে কঁপালত দুখ পালে। তেনেতে দাস ওলাই আহিলে। দেউতা, পাগলী এজনী আহিছে। আপুনি? হয়, আপোনাৰ ওচৰত সহায় বিচাৰি আহিছোঁ। বোৱাৰী হত্যা কৰা মানুহক আমি সহায় নকৰোঁ। আপুনি যাব পাৰে। শুনকচোন আপুনি। নাই, মই একো নুশুনো। ওলাই যাওক। চাদৰৰ আঁচলেৰে চকুৰ পানী মচি মচি মানুহজনী ওলাই আহিল। তাৰ মানে দুখৰ সময়ত কোনো কাষত নাথাকে। যি মানুহে এটা সময়ত সিহঁতক সন্মানৰ চকুৰে চাইছিল, সেই মানুহেই আজি সিহঁতক কুকুৰৰ কৰা দি দৰে ব্যৱহাৰ কৰিছে। লাহে লাহে তেখেতে কালি মন্দিৰটোৰ ফালে আগুৱালে আৰু মন্দিৰৰ সন্মুখত চকু দুটা মুদি প্ৰাৰ্থনা কৰিলে। মা, এইবোৰ আমাক কি খেল দেখাইছা? কিয় আমাৰ ঘৰখন থান বান কৰি পেলালা? আমি কি ভুল কৰিছিলোঁ মা? তুমি আমাক সহায় কৰা। তুমি আমাক ন্যায় দিয়া মা। মোৰ ল'ৰাটোক আৰু শাস্তি নিদিবা মা, নিদিবা। হত্যাকাৰীক ফাঁচি দিয়ক। আমাক ন্যায় লাগিব। নম্ৰতা বৰুৱাক ন্যায় দিয়ক। বোৱাৰী হত্যাকাৰীক ফাঁচি দিয়ক। আজি থানাৰ সন্মুখত জোৰদাৰ প্ৰতিবাদ।
নম্ৰতাৰ নিজা গাঁও আৰু ৰিয়ানৰ চুবুৰীৰ মানুহৰে ভৰি পৰিছে থানাৰ চৌহদ। আজি ৰিয়ানক হাজোত ভৰ্তি কৰা হ'ব। হাজোৰ পৰাই চলিব নম্ৰতাৰ হত্যাৰ আঁৰৰ ৰহস্য। চিপাহীয়ে ৰিয়ানক লকআপৰ পৰা উলিয়াই আনিছিল। দিনে দিনে দুৰ্বল হৈ পৰিছিল সি। চকুৰে সি একো দেখা নাছিলে, মাত্ৰ ধাৰাসাৰে বৈছিল চকুৰ পানী। বিচাৰিছো মাথো এবাৰ আহি দিয়া, দেখা দিয়া, দেখা জীৱনৰ শেষ নিশা। সি ভাগি পৰিছিল। জীৱন ধ্বংসৰ এক যাত্ৰা। নভবাকৈ হোৱা ঘটনাই তাক শেষ কৰি দিলে। তাক দেখাৰ লগে লগে প্ৰতিবাদকাৰীৰ চিঞৰ বাখৰ বাঢ়ি গৈছিল। মুঠৰ ওপৰত এক হুলস্থুলীয়া পৰিৱেশ। তেনেতে প্ৰতিবাদকাৰীৰ ফালৰ পৰা তালৈ শিল নিক্ষেপ কৰিছিল। শিল আহি তাৰ কপালত আঘাত কৰিছিল আৰু লগে লগে বৈ আহিছিলে কপালৰ উফন্দা অংশৰ পৰা তেজ। ৰ'ব, বন্ধ কৰক আপোনালোকৰ নাটক। ৰিয়ান দা হত্যাকাৰী নহয়। আপোনালোকে মিছা সন্দেহত মানুহজনক কিয় শাস্তি দিছে আৰু ৰিয়ান দাৰ জেল হ'ব নোৱাৰে? মিছা কথা। ৰিয়ান হত্যাকাৰী হয়। লগে লগে প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপ। ৰ'ব, আপোনালোক শান্ত হওক, নহ'লে আমি গুলী কৰিবলৈ বাধ্য হ'ম। কিন্তু নাই, পুলিচৰ কথালৈ কাৰো ভ্ৰক্ষেপেই নাই। সকলো ফালে হৈ চৈ লাগিল। আৰক্ষীও আঘাতপ্ৰাপ্ত হ'ল। শেষত আৰক্ষীয়ে প্ৰতিবাদকাৰীক লক্ষ্য কৰি গুলী কৰিলে। মৰিলো। লগে লগে লহে ঢলি পৰিল এটা জীৱন্ত দেহ। তেজেৰে লুতুৰি পুতুৰি হ'ল এটা দেহ। নাই, ৰিয়ানে চিঞৰি দিলে। বৰ্তা সদায় মনত ৰাখিছিলোঁ। ৰিয়া, তাই চটফটাইছিল। কল্যাণী, মই। সকলো শেষ হৈ গ'ল। মৃত্যুৱে যেন এতিয়া সকলোকে হাত বাউলি মাতিছে। এজনী নিৰপৰাধী ছোৱালী গুচি গ'ল। সি তাইক বুকুত সাৱটি ধৰিছিল। তাৰ বাবে আজি আকৌ এজনী ছোৱালীৰ মৃত্যু। তাৰ একমাত্ৰ ন্যায়ৰ সপক্ষে অহা ছোৱালীজনীও গুচি গ'ল। কিয় আহিছিলা তুমি? কিয় গুচি গ'লা তুমি? ৰিয়ান, আই এম ছৰী। ময়ো দুখ পালোঁ আজি। মোৰ এজনী ছোৱালী আছে। তাইও যদি কঠোৰ অফিচাৰজনে আজি কান্দিছে। হাজৰিকা, কেছ বেলেগ ফালে গতি কৰিলে। তাইক পষ্টমৰ্টেমৰ কাৰণে নিব লাগে। তেন্তে ৰিয়ানে দেখিলে তাই হাত ভৰিবোৰ লৰচৰ কৰিছে। সি আনন্দতে চিঞৰি দিলে। তাৰ মুখৰ পৰা অজানিতে হাঁহি এটা ওলাই আহিল। ইমান দিনৰ পিছত। ছাৰ, কল্যাণী জীয়াই আছে। ছাৰ, তাইক মেডিকেলত লৈ ব'লক ছাৰ। তাই জীয়াই আছে ছাৰ। হাজৰিকা, গাড়ী ৰেডি কৰা। অধিকাৰ, তোমাৰ নিচিনা এজন মদাহীৰ নাই। নাই ৰিয়ান, মই আৰু ভুল নকৰোঁ। মোক ক্ষমা কৰ। ক্ষমা মই নহয়, পুলিচে কৰিব। লগে লগে মেডিকেলত থকা চিপাহীয়ে মোহনক গ্ৰেপ্তাৰ কৰিলে। কাৰায়ত্ত হ'ল। অপৰাধী নম্বৰ 1। মোহনক লৈ পুলিচৰ সৈতে থানালৈ ৰিয়ানো আহিলে। ৰিয়ানৰ মাকে কল্যাণীৰ কাষত থাকিলে। মোহনে ভয়তে কঁপিছিলে। সি বুজি পাইছিলে যে টকাৰ লোভত সি কিমান ডাঙৰ ভুল কৰিছে। তাক লকআপত ভৰাই থোৱা হ'ল। ৰিয়ান, অফিচাৰজনে ৰিয়ানক মাতিছিলে। হয়, কওক ছাৰ। তুমি এতিয়া ঘৰত যাব পাৰা। প্ৰয়োজন হ'লে মই মাতি পঠিয়াম। তুমি আহিবা। কিন্তু শুনা, অপৰাধী অতি শীঘ্ৰেই ধৰা পৰিব। ঠিক আছে ছাৰ, আহোঁ। তেনেতে মোহনে মানৱ পিঞ্জৰাৰ ভিতৰৰ পৰা চিঞৰিছিল। ৰিয়ান, মোক ক্ষমা কৰ। মোৰ ভুল হৈছে। মই আগতে কৈছোঁ, মোহনকাই ভুলৰ শাস্তি তুমি পাব লাগিব। নাই, আজি বহুদিনৰ মূৰত ৰিয়ানে মুক্ত মনে থানাৰ পৰা ওলাই আহিলে। চিপাহী, তাক লৈ আনা। অফিচাৰৰ নিৰ্দেশ মৰ্মে মোহনক লকআপৰ পৰা উলিয়াই অনা হ'ল। মোহন আছিলে সাধাৰণতে এজন ৰিক্সা চালক। কিন্তু ৰিয়ানহঁতৰ ঘৰখনৰ লগত তাৰ এটা ভাৱ সম্পৰ্ক আছিলে। গতিকে সি মিছাক সঁচা কৰিব আহিছিল, মাত্ৰ কেইটামান পইচাৰ লোভত। অফিচাৰৰ ৰুদ্ৰ মূৰ্তি দেখি সি ঠক ঠক কৈ কঁপিছিল। অফিচাৰজনে হাতত লাঠিডাল লৈছিল। তই ক, ৰিয়ানৰ বিপক্ষে তই যিমানখিনি কথা কৈছিলি সেইবোৰ সঁচানে? কি? অফিচাৰৰ ৰঙা চকু দেখি তাৰ বুকুখন ধক ধক কঁপিছিল। নাই, মিছা ছাৰ, সকলো মিছা। কি? তই অফিচাৰজনে লাঠিডাল দাঙিছিল? নাই ছাৰ, নামাৰিব। মই সকলো ক'ম। ক। মই পইচাৰ লোভত সকলো মিছাক সঁচা কৰিছিলোঁ।
কিমান পইচা লৈছিলি? 5,000। মাত্ৰ 5,000ৰ বাবে এজন মানুহক জেইলৰ ভাত খুৱাব বিচাৰিছিলি। কি কৰিলি পইচা? নাই, ভালকে ক। মদ খালোঁ ছাৰ। বাহ, তোৰ দেখোন সকলো ভাল স্বভাৱেই। ক, পইচা কোনে দিছিলে? মই কমেই মানুহজনক চিনি নাপাওঁ ছাৰ। ক বুলি কৈছোঁ। সঁচা ছাৰ, মই চিনি নাপাওঁ। হাজৰিকা, গৰম তেল লৈ আনা। ইয়াক গৰম তেল ঢালিম। নাই ছাৰ, মই ভৰিত ধৰিছোঁ। কম ছাৰ। তেন্তে ক, সিহঁতে মোক মাৰি পেলাব, ময়ো যে তোক গুলীয়াই মাৰি পেলাম। নাই ছাৰ, কম। সেইজন অইন কোনো নহয়। কোন হয় সেইজন? ক, সেইজন কোন হ'ব পাৰে হত্যাকাৰী? আহক আজি জানি লওক। ক বুলি কৈছোঁ। সেইজন ৰঞ্জন শইকীয়া। হোৱাট? হয় ছাৰ। হাজৰিকা, ইয়াক লকআপত ভৰাই থওক আৰু ৰঞ্জন শইকীয়াক অতি সোনকালে থানালৈ লৈ আনক। হ'ব ছাৰ। চিপাহীয়ে মোহনক লকআপৰ ভিতৰত সুমাই থলে। মোহনে নিজৰ ভুল বুজি পালে যে সামান্য মদ এটুপিৰ কাৰণে সি আজি জীৱনত কিমান ডাঙৰ ভুল কৰিলে। টকাই মানুহক পাগল কৰে, টকাই মানুহৰ জীৱন ধ্বংস কৰে, কেতিয়াবা টকাই মানুহৰ মৃত্যু মাতে। চিপাহীয়ে ৰঞ্জন শইকীয়াক সকলোতে বিচাৰিলে, কিন্তু ক'তো বিচাৰি নাপালে। এতিয়া ৰঞ্জনৰ মোবাইল অফ। ইতিমধ্যে সকলো থানাতে খবৰ দিয়া হ'ল ৰঞ্জনক দেখাৰ লগে লগে যাতে গ্ৰেপ্তাৰ কৰা হয়। থানালৈ ৰিয়ানক মাতি পঠোৱা হ'ল আৰু সি আহিলে। ৰিয়ান, কল্যাণী এতিয়া বিপদমুক্তনে? অফিচাৰে ৰিয়ানক সুধিলে। হয় ছাৰ, আমি মোহনৰ মুখৰ পৰা গম পালোঁ তোমাক অপৰাধী সজোৱাৰ বাবে মোহনক পইচা দিছিলে ৰঞ্জন শইকীয়াই। কি? ৰিয়ান আচৰিত হ'ল। ৰঞ্জনে তেনে কাম কৰিছে? নাই ছাৰ, সি তেনে হ'ব নোৱাৰে। সি মোৰ ভাল বন্ধু ছাৰ। মোহনে মিছা কৈছে। নহয়, তুমি ভুল বুজিছা। আজিকালি বন্ধুৱে বিপদ মাতে, আৰু যদি ৰঞ্জন যদি অপৰাধী নহয় তেন্তে সি কিয় নিৰুদ্দেশ হ'ল? হয়, সি চাগে নহ'লে সি নম্ৰতাৰ মৃতদেহৰ ওচৰৰ পৰা কিয় পলাই থাকিব? কিয় সি এবাৰ ৰিয়ানৰ খবৰ ল'ব থানাত নাহিলে? নিশ্চয় ইয়াৰ মাজত ডাঙৰ ৰহস্য সোমাই আছে। ইতিমধ্যে 2 দিন হৈ গ'ল। আৰক্ষীয়ে ৰঞ্জনৰ কোনো সংসূত্ৰ ওলাব নোৱাৰিলে। আৰক্ষীয়ে চিন্তা কৰিলে যদিহে নম্ৰতাৰ পেটত থকা সন্তানৰ পিতৃ কোন উলিয়াব পৰা যায় তেতিয়াহ'লে নিশ্চয় হত্যাকাৰীও ধৰা পৰিব। ৰিয়ান, তোমাৰ ওচৰত কিবা প্ৰমাণ আছে নেকি? নম্ৰতাৰ গৰ্ভৰ সন্তান কাৰ হ'ব পাৰে? কিছু সময় চিন্তাত বিভোৰ হৈ ৰিয়ানে উত্তৰ দিছিলে। ছাৰ, মই নম্ৰতাক এটা নতুন মোবাইল দিছিলোঁ। তাত মই সকলো ৰেকৰ্ডিং কৰি থৈছিলোঁ, কিন্তু নম্ৰতা জ্ঞাত নাছিলে আৰু মই সেই ৰেকৰ্ডিঙৰ পৰা গম পাইছিলোঁ যে নম্ৰতা গৰ্ভৱতী আছিলে। বঢ়িয়া, নিশ্চয় এইবাৰ আমি সফল হ'ম। তুমি অতি শীঘ্ৰেই আমাক মোবাইলটো দিয়া আৰু আমি নম্ৰতাৰ লগত কথা পতা চিমখন কাৰ বিচাৰি উলিয়াম। ৰিয়ানে আৰক্ষীৰ হাতত মোবাইলটো দি দিলে আৰু আৰক্ষীয়ে মোবাইলৰ চিম গৰাকী পৰিচয় বিচৰাত লাগিল। ৰিয়ানে আজি অকণমান অকলশৰে বহিছে। অতীতৰ কথাবোৰে তাক বৰকৈ আমনি কৰিছে। ৰঞ্জন তাৰ ভাল বন্ধু আছিলে। শৈশৱৰ পৰাই সিহঁতে একেলগে খেলিছিল, একেলগে পঢ়িছিল, কিন্তু সি আজি তাৰ লগত কিয় এনেকুৱা কৰিলে? তাৰ উদ্দেশ্য কি আছিলে? নে সি নম্ৰতাক ভাল পাইছিলে? কিন্তু সি ইমান স্বাৰ্থপৰ হ'ল, এখন ঘৰৰ 4টা মানুহৰ জীৱন ধ্বংস কৰিলে। পাৰ্থক্য ইমানেই, মাত্ৰ তাৰে 2জনৰ মৃত্যু হ'ল আৰু 2জন মৰি জীয়াই আছে। আজি কল্যাণীক মেডিকেলৰ পৰা ৰিলিজ দিয়া হ'ল। মাক আৰু ৰিয়ানে কল্যাণীক সিহঁতৰ ঘৰলৈ লৈ আনিলে। বৰ্মা, মই ঘৰলৈ যাম, কল্যাণীয়ে ৰিয়ানৰ মাকক কৈছিলে। নালাগে মাজনী, তই আমাৰ ঘৰতেই থাকিবি। কিন্তু কোনো কিন্তু নাই, তুমি মাৰ লগত থাকিব লাগিব। তোমাৰ মদাহী দেউতাৰ ওচৰত তুমি আৰু যাব নালাগে, ৰিয়ানে কল্যাণীক কৈছিল। ৰিয়ানদা, তোমাৰ ন্যায় নিশ্চয় হ'ব, সেয়া তোমাৰ কাৰণে সম্ভৱ হ'ব। তাই মিচিকিয়াই হাঁহিছিল। মা, তোমাক কথা এটা ক'ব লাগিছিলে। কি কথা বাবা? আচলতে আমাৰ লগত কোনোবাই বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিছে। কোনে? ৰঞ্জনে? মা। কি? হাৰে, যিজন ল'ৰাক নাখাই খুৱাইছিলোঁ, মোৰ দ্বিতীয়জন সন্তান ভাবি তাক মৰম কৰিছিলোঁ, সি আজি আমাৰ লগত
ইমান ডাঙৰ খেল খেলিছে। তুমি চিন্তাই নকৰিবা মা, ইয়াৰ এদিন সুবিচাৰ হ'ব, মাত্ৰ ধৈৰ্য ধৰা। সি কথাখিনি কৈ ওলাই গৈছিলে। বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাঁহ, এবাৰ জপাই দে তোৰ সহানুভূতিৰ হাত। বন্ধু ৰিয়ান, নাই, আমি সেইটো সফল নহ'লোঁ। আমি গম পালোঁ যে যিখন চিমেৰে নম্ৰতাক ফোন কৰা হৈছিল সেইখন চিম নগাঁৱৰ এজন ব্যক্তিৰ। তেখেতৰ মোবাইলটো হেৰাইছিল। তোমাৰ ৰেকৰ্ডিং থকাৰ দুদিন আগতে তেখেতে থানাত জনাইছিল। কিন্তু চিমখন বন্ধ কৰোঁতে কিছু সময় লাগিছিল। ৰিয়ানৰ মনটো আকৌ ভাগি পৰিলে। কি কৰা যায় বাৰু? অপৰাধী ধৰিবলৈ যেন কোনো ধৰণৰ প্ৰমাণেই নাই। ছাৰ, সোনকালে কিবা এটা কৰক। হ'ব, তুমি চিন্তা নকৰিবা। অফিচাৰে থানালৈ নম্ৰতা বৰুৱাৰ পিতৃ আৰু ককায়েকক মাতি পঠালে। মানুহজন দিনে দিনে ভাঙি পৰিছিল। এজনী ছোৱালীৰ জীৱনটো ধ্বংস হৈ গ'ল। কেনেকৈ সহ্য কৰিব বাৰু বাপেক হৈ? ছাৰ, হয় বহক। আমাক কিয় মাতিছিলে ছাৰ? নম্ৰতাৰ দেউতাকে অফিচাৰক সুধিছিলে। নম্ৰতা হত্যাকাণ্ড বহুত ডাঙৰ ৰহস্যৰ মাজত সোমাইছে। আমি বহুত চেষ্টা কৰি সফল হোৱা নাই। মই আপোনাক হাতযোৰ কৰিছোঁ ছাৰ, আপুনি অতি শীঘ্ৰেই হত্যাকাৰীক বিচাৰি উলিয়াওক। বহুত কষ্টত আছোঁ ছাৰ। ভাবকচোন, এটা সন্তান ডাঙৰ কৰা কিমান কষ্ট। কিন্তু যেতিয়া সেই সন্তানক কোনোবাই ইমান সহজতে হত্যা কৰে, কেনেকৈ সহ্য কৰোঁ? ছাৰ, মানুহজনে গামোচাখনেৰে চকুৰ পানীখিনি মচি ল'লে। আপুনি নাকান্দিব। আপুনি মোক সহায় কৰিব লাগিব। নিশ্চয় কৰিম ছাৰ। প্ৰথমতে আমি নম্ৰতাৰ গৰ্ভৰ সন্তান কাৰ তাক বিচাৰিব লাগিব। তাৰ পিছত আমি হত্যাকাৰী বিচাৰি পাম। হ'ব ছাৰ, মই মাত্ৰ মোৰ ছোৱালীজনীৰ ন্যায় বিচাৰোঁ। ৰিয়ানৰ ওপৰত আপোনাৰ সন্দেহ হয় নেকি? নাই নাই ছাৰ, ৰিয়ান তেনে ল'ৰা নহয়। সি নম্ৰতাক হত্যা কৰা নাই ছাৰ। সঁচা কথা। আমি ৰিয়ানক থানাৰ পৰা মুকলি কৰি দি আমি প্ৰমাণ চাইছিলোঁ। ভাবিছিলোঁ যদিহে সি অপৰাধী, সি নিশ্চয় পলাব, আৰু যদি অপৰাধী নহয় আমাৰ কাষতেই থাকিব। আৰু সেয়াই হ'ল। এতিয়া আপুনি আমাক কওক, নম্ৰতাৰ বিবাহৰ আগত কাৰোবাৰ লগত সম্পৰ্ক আছিলে নেকি? আছিলে, কিন্তু ছাৰ বিবাহৰ 2 বছৰৰ আগতে সিহঁতৰ সম্পৰ্ক শেষ হৈছে। নাই নাই, সম্পৰ্কৰ কথা আপুনি নুবুজিব। গোপনে চলি থাকিব পাৰে সেই সম্পৰ্ক। প্ৰথমে আমি তাক আনিব লাগিব। ল'ৰাজনৰ নাম মৃন্ময়। এতিয়া আপুনি যাব পাৰে, বিচাৰিলে আকৌ আহিব লাগিব। ঠিক আছে, আহোঁ। মানুহজন ওলাই গ'লগৈ। DNA টেষ্ট কৰাৰ পাছত সকলো তথ্য পোহৰলৈ আহিব। এটা হত্যা, কিন্তু বহুত জটিলতা। ৰিয়ানৰ আঙুঠি মৃতদেহৰ কাষত কেনেকৈ ওলাল? ৰঞ্জনে মোহনক কিয় পইচা দিলে ৰিয়ানক হত্যাকাৰী সজাবলৈ? সেইদিনাখন নম্ৰতাই ৰিয়ানক কিয় ফোন কৰি মাতিলে? নম্ৰতা আৰু ৰঞ্জনৰ কিবা সম্পৰ্ক আছিলে নেকি? অফিচাৰজনৰ মূৰত পাক ঘূৰণি খালে বহুতো প্ৰশ্ন। ৰিয়ানে বহুদিনৰ মূৰত সিহঁতৰ কোঠাত সোমালে। সকলো বস্তু অপৰিপাটি হৈ পৰিলে আছিলে। এজনী নকইনাৰ ৰূপত এজনী ছোৱালী যেতিয়া শহুৰৰ ঘৰত আহে, তেতিয়া মাক দেউতাকে মৰমত দি পঠায় যৌতুকখিনি। কিন্তু আজি নম্ৰতাৰ সকলোবোৰ সামগ্ৰী তেনেকৈ পৰি থাকিলে। বিচনাখন চাই চাই সি কান্দিলে। ফুলসজ্জাৰ নিশাত বৰ ধুনীয়াকৈ সজাইছিল সি বিচনাখন, কিন্তু সেই নিশা হৈ পৰিল অভিশপ্ত ফুলসজ্জা। ৰিয়ান্দা, কল্যাণীৰ মাত শুনি সি জলদি চকুৰ পানীখিনি মচি ল'লে। তুমি কান্দিছা? নাই নাই, কিয় কান্দিম মই? তুমি মোৰ পৰা লুকাব চেষ্টা কৰিছা। হয় কল্যাণী, মই কান্দিছোঁ। জীৱনটোৰ সপোনবোৰ চুৰমাৰ হৈ গ'লো। এটা বিশেষ দিন অভিশপ্ত হৈ পৰিল। তাই যদি অপবিত্ৰ আছিলে, কিয় মোৰ লগত বিয়াত বহিছিল? হ'ব, এয়া তোমাৰ কপালৰ লিখন। ৰিয়ান, ঐ ৰিয়ান। বাহিৰত কাৰোবাৰ চিঞৰ শুনি সি ওলাই আহিল। হাৰে ৰাজুদা, কি হ'ল? হত্যাকাৰী পাই গ'লোঁ। কি? অঁ, পাই গ'লোঁ। কোন নম্ৰতাৰ হত্যাকাৰী? সেয়া এজনী মহিলা। মহিলা? অঁ, মহিলা।